কোন কাজ চাপি অহা পিছে কোৱাচোন প্ৰহ্লাদ গুৰুৰ গৃহত থাকি এই পাঠ শিকিলা সহজে শ্ৰৱণ প্ৰীতন মৰণ বিষ্ণুৰ অৰ্চন পদকে আৰু পুনৰ পিতা দায়িত্ব প্ৰকৃত বন্দন বিষ্ণুত কৰিবা শিক্ষা দিলি প্ৰহ্লাদক মাৰিলেও মাৰক কাটিলেও কাটক আমি আৰু প্ৰহ্লাদক যিমানেই কৰিছো বাৰণ তাৰ কৈছে ভৰি নামতহে যাৰক কথা সঁচানে সঁচা পিতা সত্য গুৰুদেৱৰ কথাত অসত্য বুলিবলৈ মোৰ সাধ্য নাই সত্য সেয়াই ভগৱান অসত্য বুলি কওঁ কেনেকৈ নিজৰ পুত্ৰ বুলি অসত্য স্নেহত কৰি বহুত কৰিছো কিন্তু পুনৰ এবাৰ কৈছো পুত্ৰ তই সেই বিষ্ণুৰ নাম নলবি নলবি অধম ব্ৰাহ্মণ দুই পুত্ৰৰ নহয় বুলি কিন্তু অপদাৰ্থ দুইজন গুৰুদেৱক মিছাকৈয়ে খং নকৰিব মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো পিতা কাল তোৰ চাপিছে ওচৰ তোক আজি ভয় তোক ভয় আৰু চিন্তা লগাই নৰখাস্তিয়াক মৰ্যাদান হল হল কথা তুমি নাকান্দিবা যাবলৈ দিয়া শ্ৰী হৰিৰ সুপখন নহলে মোৰ একো বিপদ নহয় যাবলৈ দিয়া বিষ্ণুর পিতা